পূৰ্বৰংগ সমাপ্ত হৈছে। বলক এতিয়া যি কিছু শিকা হৈছে সেই কিছু আমি অভ্যাস কৰোঁ। ই মাথো পৰীক্ষা, ইয়াত ত্ৰুটি হ'ব নালাগে। গ্ৰহণ কৰক মুনিবৰ। প্ৰণাম। হে মুনিবৰ, আপুনি যেতিয়াৰ পৰা নাট্যশাস্ত্ৰ কৰিছে ৰচনা, তেতিয়াৰ পৰা আমাৰ মনত বিভিন্ন প্ৰশ্ন উদয় হৈছে। সেই প্ৰশ্নৰ উত্তৰ পাবৰ বাবে আমি আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্ভয় মনে সোধা। গুৰুদেৱ, নাট্যশাস্ত্ৰৰ উৎপত্তি কেনেকৈ হ'ল? ইয়াৰ উদ্দেশ্য কি? বহুত ধুনীয়া প্ৰশ্ন কৰিলা। কেৱল নাটকক নহয়, সম্পূৰ্ণ জীৱন পৰিক্ৰমাক বুজা এটা মাধ্যম। যেতিয়া কেইটা যুগত মানুহে লোভ মোহত অধৰ্ম কৰ্ম হিংসা কাজিয়া কৰিলে, তেতিয়া ইন্দ্ৰই ব্ৰহ্মাক প্ৰাৰ্থনা জনালে যে কোৱা আৰু শুনা এনে কোনো মাধ্যম আছেনে যাৰ জৰিয়তে ধৰ্ম কৰ্ম মাৰ্গ পথলৈ উভতি যাব পাৰে। তেতিয়া ব্ৰহ্মাই নাট্যৰ বেদ ৰচনা কৰিলে। বেদ জ্ঞানৰ ভাণ্ডাৰ, জগতৰ ৰহস্য লুকাই আছে, তথাপিও আকৌ নতুন বেদ কিয়? এই বেদ সকলো কাৰণে সকলো শিক্ষাৰ মাধ্যমে ধৰ্মৰ মাজলৈ যাব পাৰে। ই এক ব্ৰহ্মাদেৱে 4 বেদৰ উৎপাদন নাট্যৰ বেদ ৰচনা কৰিলে। 4 বেদৰ উপাদান এয়া কি গুৰুদেৱ? নাটকত এয়া যি গান শুনিছা, এয়া ব্ৰহ্মাদেৱে ঋক বেদৰ পৰা লোৱা হৈছে আৰু তাৰ অভিনয় যজু বেদৰ পৰা লোৱা হৈছে আৰু সুৰ অৰ্থৱ বেদৰ পৰা লোৱা হৈছে। গুৰুদেৱ, তেনেহলে নাটক কেৱল দেৱতাসকলৰ বাবে বনোৱা হৈছে? নহয়, এই প্ৰশ্ন দানৱেও ব্ৰহ্মাদেৱৰ ওচৰত কৰিছিল। তেতিয়া ব্ৰহ্মাদেৱে উত্তৰ দি ক'লে যে নাটক কেৱল সকলো বাবে, মনুষ্য সকলো ভাল বেয়া কৰ্ম দেখুৱাবৰ বাবে এই শাস্ত্ৰ তিলোকক অনুকৰণ। ইয়াত দুখ সুৰক্ষিত মানুহক মুক্তি সাহস দিয়া আৰু মাধ্যম। ইয়াত ৰস ভাৱৰ লগতে সকলো শিল্প সমাৱেশ ঘটে। এনে কোনো জ্ঞান নাই, এনে কোনো কৰ্ম নাই যাৰ নাটকৰ লগত জড়িত। অদ্ভুত, সমস্ত সৃষ্টিৰ সমাৱেশ, লৌকিক অলৌকিক সকলো প্ৰাণীৰে হয় ঋষিগণ, নাটকক সকলো কলাৰে শ্ৰেষ্ঠ কলা বুলি ক'ব পাৰি, নতুবা সকলো কলাৰে সমাহাৰ বুলি ক'ব পাৰি। গুৰুদেৱ, নাট্যকলা এক আচৰিত কলা। জীয়াই থাকিবলৈ আমাক উশাহৰ যিমান প্ৰয়োজন, সিমানেই নাট্যকলাৰো প্ৰয়োজন। কিন্তু আমাৰ সমাজে ইয়াক গভীৰভাৱে কিয় নলয়? অদৰকাৰী অনৰ্থক বুলি কিয় ভাবে গুৰুদেৱ? আমি শিল্পী, নীতি নিৰ্ধাৰক নহয়। সকলো কলাৰ সৃষ্টি কৰাটো আমাৰ কৰ্তব্য। এইটো নিৰ্ভৰ কৰে নীতি নিৰ্মাতাসকলে আমাৰ অৱদান বিবেচনা কৰি আমাৰ সম্পদ আৰু সুযোগৰ প্ৰদান কৰিব। নাটক এটা কলা নহয়, ই সমাজ আইনা। এইটো এটা মাধ্যম যি মানৱতাক ইয়াৰ প্ৰতি পথ প্ৰদৰ্শন কৰি সত্য পথ মঞ্চখনে জাতি ধৰ্ম আৰু ভৌগোলিক সীমা অতিক্ৰম কৰে, সাৰ্বজনীন প্ৰচাৰ কৰে। মানৱীয় মূল্যবোধ আজিও থিয়েটাৰ সামাজিক বৈষম্য দূৰ কৰাত সহায় কৰে আৰু সমাজত সমতা বৃদ্ধি কৰে। এই অনুভূতিয়ে নিঃসন্দেহে পৃথিৱীৰ স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰে। নিঃসন্দেহে মুনিবৰ, ৰবিহীন সমাজ পশু সমাজৰ দৰে। সকলো কলা আৰু শিল্পীসকলক তেওঁলোকৰ সন্মান দিব বুলি আশাৰে মই নাট্য শাস্ত্ৰক পঞ্চম বেদ বুলি অভিহিত কৰিছোঁ।
পঞ্চম বেদ সমস্ত বেদৰ জ্ঞান। ঋষিগণ, মোৰ নাট্যকৰ্মী পুত্ৰসকলে আপোনালোকক আদৰণি জনাবৰ বাবে অপেক্ষাত আছে। ব'লক আমি গৈ নাটকৰ আনন্দ লওঁ। ব'লক মুনিবৰ। उदारचरितानां वन्दे मातरम् उदारचरितानां वन्दे मातरम् सर्वे भवन्तु सुखिनः वन्दे मातरम् सर्वे भवन्तु सुखिनः वन्दे मातरम् विश्वबन्धुत्वभावनां वन्दे मातरम् विश्वबन्धुत्वभावनां वन्दे मातरम् योगः कर्मसु कौशलं वन्दे मातरम् योगः कर्मसु कौशलं वन्दे मातरम् वसुदेव कुटुम्बकं वन्दे मातरम् वसुदेव कुटुम्बकं वन्दे मातरम् वन्दे मातरम् वन्दे